এটা গুৰুত্বপূৰ্ণ খবৰ আছে ৰেল যাত্ৰীসকলৰ বাবে। এখন বিশেষ কাগজ নোহোৱাকৈ এতিয়া কৰিব নোৱাৰিব আপুনিও ৰেল যাত্ৰা। ৰেল যাত্ৰীসকলৰ বাবে কৰোনাৰ নিগেটিভ অহাৰ ৰিপৰ্ট কোনো ৰাজ্যত প্ৰয়োজনীয় আৰু কোনো ঠাইত বৰ্তমানেও ইয়াক কাৰ্যকৰী কৰা হোৱা নাই বা বাধ্যতামূলক কৰা নাই। পিছে ইয়াৰ মাজতে এতিয়া অনতিপলমে দেশৰ ৰেল বিভাগে এক বিশেষ সিদ্ধান্ত লোৱাৰ দিশে অগ্ৰসৰ হৈছে। ৰেলত যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলে এতিয়া নিজৰ লগত ৰাখিব কৰোনা ভেকচিন লোৱাৰ প্ৰমাণ পত্ৰ। সেই প্ৰমাণ পত্ৰ বা অনলাইনত থকা প্ৰমাণ বাধ্যতামূলক কৰা হ'ব। কৰোনাৰ প্ৰকোপ হ্ৰাস পালেও বাধ্যতামূলক হ'ব ভেকচিনৰ প্ৰমাণ পত্ৰ। এই সিদ্ধান্ত লোৱাৰ কাৰণ এয়ে যে যাতে ভাৰতবৰ্ষৰ দৰে এখন দেশত য'ত ৰেল যাত্ৰা কৰোঁতাই সংখ্যা অধিক সেই দেশৰ লোকে যাতে তেওঁলোকে ভেকচিন গ্ৰহণ কৰে। ভেকচিন প্ৰদানেই মূল লক্ষ্য হিচাপে লৈ এই সিদ্ধান্তৰ দিশে অগ্ৰসৰ বুলি এক তথ্যত সদৰি কৰিছে। অৱশ্যে বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই ৰেল বিভাগৰ ফালৰ পৰা। দুগৰাকী আমচু নেতাৰ ওপৰত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। নিশা বঙাইগাঁৱৰ অভয়াপুৰীত দুজন আমচু নেতাক কোনো অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰাত ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। এই ঘটনাটো সংঘটিত হৈছে অভয়াপুৰীৰ বৰিগাঁৱত। জানিব পৰা মতে বৰিগাঁৱৰ নিজ গৃহৰ সন্মুখত চোকা অস্ত্ৰৰ আক্ৰমণৰ সন্মুখীন হয় নেতা দুগৰাকী। এই আক্ৰমণত আহত হৈছে আমচুৰ কেন্দ্ৰীয় সম্পাদক জাহাংগীৰ আলম আৰু বঙাইগাঁও জিলা আমচুৰ সহকাৰী সম্পাদক বুলবুল হুছেইন। উল্লেখ্য যে জাহাংগীৰ আৰু বুলবুল দুই ভাই ককাই। আক্ৰমণত আহত হোৱা দুইজনকে পিছত ততাতৈয়াকৈ অভয়াপুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনা সংক্ৰান্তত ইতিমধ্যে দুজন লোকক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ছাত্ৰ নেতা দুজনে এলেকাটোত সংঘটিত হৈ অহা অসামাজিক কামৰ বিৰুদ্ধে সৰব স্থিতি গ্ৰহণ কৰাৰ বাবে এই ধৰণৰ আক্ৰমণৰ সন্মুখীন হোৱা বুলি ধাৰণা কৰা হৈছে। বৈদ্যুতিক তাঁৰত লাগি ধৰা পাৰ চৰাইক উদ্ধাৰৰ চেষ্টা কৰোঁতে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু এজনৰ। এতিয়াও জীয়াই আছে মানৱতা। মানৱ সমাজক গৌৰৱান্বিত কৰি প্ৰাণ হেৰুৱাই এজন লোকে ৪৫ বছৰীয়া লোক এজন পাৰ চৰাইক ৰক্ষা কৰিবলৈ গৈ অকালতে মৃত্যুক সাৱটি লয়। এই ঘটনা বৃহস্পতিবাৰে গুজৰাটৰ আৰভাৰ জিলাৰ মলুৰ গাঁৱত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। পাৰ চৰাই এটিক ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ সময়তে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু মুখত পৰে দিলীপ ভাঘেলা নামৰ লোকজন। ঘটনাৰ বিৱৰণী অনুসৰি এটি পাৰ চৰাই বৃহস্পতিবাৰে বিদ্যুতৰ তাঁৰত লাগি ধৰে আৰু পাৰ চৰাইটি উৰিব নোৱাৰি তাঁৰতে লাগি ধৰে। সেই সময়ত ঘটনাস্থলীত থকা লোকসকলে চৰাইটিক সহায় কৰিব নোৱাৰিলে। তেনে ৩ সন্তানৰ পিতৃ দিলীপে পাৰ চৰাইটি উদ্ধাৰৰ সিদ্ধান্ত লয়। তেওঁৰ হাতত থকা লাখুটিডাল সৰু আছিল, যাৰ বাবে তেওঁ খুটাত উঠি চৰাইটি উদ্ধাৰৰ চেষ্টা চলায়। সেই সময়তে বিদ্যুৎ স্পৃষ্ট হৈ তলত পৰে দিলীপ আৰু কিছু সময়ৰ পিছতে মৃত্যুক সাৱটি লয়। সেই সমগ্ৰ ঘটনা এতিয়া ছ'চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বিবাহ বিচ্ছেদৰ নাম শুনিয়েই সঘস্ত পত্নী খঙতে স্বামীৰ গুপ্তাংগ কাটি তেলত ভাজি দিলে। বিবাহ বিচ্ছেদৰ নাম শুনিয়েই খঙতে ক'ব নোৱাৰা হৈ পৰে পত্নী, যাৰ বাবে সুযোগ বুজি পুৱতি নিশা কৰি পেলাই এক নভবা নিশ্চিন্তা ঘটনা। শুই থকা অৱস্থাতে স্বামীৰ গুপ্তাংগ কাটি তেলত ভাজি দিয়ে পত্নীয়ে। পিছত নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণো কৰে পত্নীয়ে। এই ঘটনা সংঘটিত হৈছে ব্ৰাজিল দেশত। আৰক্ষীৰ ওচৰত দিয়া ভাষ্য অনুসৰি পত্নীয়ে খঙতে ক'ব নোৱাৰা হৈ পৰে আৰু তেনে এক নোহোৱা নোপোজা কাম কৰি পেলায়, যাৰ ফলত স্বামীৰ মৃত্যু ঘটে। 10 বছৰীয়া সংসাৰত তেওঁলোকৰ 8 আৰু 5 বছৰীয়া দুটি সন্তানো আছে। মাজত এৰা এৰি হৈ পুনৰ সংসাৰ মেলাৰ বাবে একেলগ হৈছিল দুয়ো, কিন্তু পিছলৈ পুনৰ মনোমালিন্য ঘটাত এনে এক ঘটনা সংঘটিত হৈ যায়। ফ্ৰিজাৰ ব্যৱহাৰ কপা দুয়ো স্বামী স্ত্ৰীৰ মাজত ঘনাই কাজিয়া লাগে বুলি মন্তব্য কৰে চুবুৰীয়াই। বৰ্তমানে আৰক্ষীৰ জিম্মাত আছে হত্যাকাৰী পত্নী, আনহাতে 2 সন্তানক ৰাখিছে পত্নীৰ জ্যেষ্ঠ ভগ্নীৰ ওচৰত।